চাওক আমি আহি আছো গৰুক গা ধুৱাবৰ কাৰণে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰহ্লাদ ব্লগ। আজি গৰুৰ বিহু আৰু মই আজি গৰুক গা ধুৱাব যাম। আমাৰ বৰপেটাত এটা নদী আছে, চাউলখোৱা নদী। সেই নদীৰ পাৰত বহুত গৰু আহিব আৰু তাত গৰুক গা ধুৱাম। এইখন স্কুটিৰে এতিয়া মই ফটাফট নদীৰ পাৰলৈকে যাওঁ, নদীৰ ঘাটলৈকে এইখন স্কুটিৰে। চাওক মই মোৰ লগৰ ল'ৰা বিদ্যুতৰ ঘৰত আহিছোঁ আৰু এয়া বিদ্যুতৰ বাবু মানে বিদ্যুতৰ ল'ৰা ৰাজবীৰ। আমি ক'ত যাম? বিহু চাব গৈ আছোঁ ন, গৰুৰ বিহু। চাওক ইয়াক এনেকুৱাকৈ ধুনীয়াকৈ ড্ৰেছ চেছ পিন্ধাই দিছে আৰু বিহুৰ ড্ৰেছ, আৰু সেই পিন্ধি ইও আছে লগত। আমি যাম এতিয়া নদীৰ ঘাটলৈকে। এয়া চাওক আমি এতিয়া আহি আছোঁ স্কুটিৰে নদীৰ ঘাটলৈকে গৰুক গা ধুৱাবৰ কাৰণে। এয়া বিদ্যুৎ ভাই স্কুটি চলাই আছে আৰু এয়া বিদ্যুতৰ বাবু ৰাজবীৰ। আমি তিনিওটা আহি আছোঁ আৰু আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। সকলোৰে জীৱনলৈ যাতে সুখ শান্তি কঢ়িয়াই আনে এই ৰঙালী বিহুটোৱে, তাৰে কামনা মোৰ ফালৰ পৰা। আমি আহি পালোঁ এই নদীটো, মানে চাউলখোৱা নদী আহি পালোঁ আমি। এই নদীটোতে গৰুবোৰক গা ধুৱাব। চাওক, আৰু যিটো ঘাট গংগা স্নান ঘাট অলপ আগত আছে, আমি অলপ আগলৈকে যাব লাগিব। মই এতিয়া আহি পালোঁ নদীৰ পাৰত আৰু এইখিনি গংগা স্নান ঘাট বুলি কয়। আমাৰ চাউলখোৱা নদীৰ পাৰত গংগা স্নান ঘাটত মই আহি পালোঁ। আৰু ইয়াত দেখিছে এইবোৰ গৰু, আৰু এইবোৰ গৰুক এতিয়া কিছুমান গৰুক গা ধুৱাই মালা পিন্ধাইছে আৰু কিছুমান আছে। আৰু এতিয়া ময়ো গৰুক গা ধুৱাই গৰুক মালা পিন্ধাম ইয়াতে। এই বস্তুবোৰ ইয়াত ৰেডি কৰি থোৱা আছে, মালা, দীঘলতি, মাখলতি, তাৰপিছত এয়া মাহ হালধি, গৰুক লগাবৰ কাৰণে মাহ হালধি। এয়া হিন্দু জাগৰণ অসমৰ ফালৰ পৰা গৰুৰ বিহু উদযাপন কৰা হৈছে। মানে নিজৰ গৰু নহ'লেও এই ঘাটত বহুতো গৰু আহে, সেই গৰুবোৰ ইয়াতে আহি পাব পাৰে আৰু মানে। আৰু ঘাটটোত মই দেখুৱাইছিলোঁ বহুতো গৰু আছে তাত, সেই গৰুবোৰ আহি এটা এটাকৈ ইয়াতে আৰু চাই আছে। তাৰপিছত এই গৰুটো গা ধোৱাৰ পিছত মাহ হালধি মালা এইবোৰ দিয়া হ'ব আৰু। গৌ মাতা স্নান পৰ্বত উপস্থিত থকা বৰপেটাৰ বিশিষ্ট ব্যক্তিসকল, প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তাৰপিছত এয়া দেখিছে মালা, এই মালা পিন্ধাম। তাৰপিছত এয়া আকৌ মাহ হালধি লগাই দিম গৰুটোক। তাৰপিছত এয়া দীঘলতি, এয়া হৈছে দীঘলতি আৰু মাখলতি, সেইকাৰণে গৰুটোক খুৱাম আৰু। বুজাবলৈকে 108টা শব্দ আছে, পৃথিৱীৰ শব্দ বুজাবলৈকে 120টা শব্দ আছে, এনেকৈ গৰু শব্দ বুজাবলৈ 90টা শব্দ আছে। গতিকে এই যে বিভিন্ন শব্দ ব্যৱহাৰ হৈছে, বিভিন্ন প্ৰসংগত এই যে গৰুৰ ব্যৱহাৰ বা গৰুক সন্মান জনাই সেই সময়ত যিসকলে নৃত্য কৰিছিল বা সেই সময়ত ঋষিমুনিসকলে যিটো উপনিষদ বা বিভিন্ন গৰু আচলতে গৰু, কাৰণ এইখন প্ৰকৃতি জগত, আমি সকলো প্ৰকৃতিৰ সন্তান আৰু প্ৰাকৃতিকভাৱে আমাক জীয়াই থকাৰ কাৰণে প্ৰকৃতিয়ে যথেষ্ট অৱদান দিছে। গছৰ ফল লাগে নিজে নাখায়, নৈৰ পানী বৈ যায়, এতিয়া মানে গৰুক গা ধুৱালোঁ, গৰুক গা ধোৱাৰ পিছত গৰুক মালা পিন্ধাই মাহ হালধি লগোৱাৰ পিছত এতিয়া নদীটোত আহিছোঁ। চাওক, আৰু ইমান ধুনীয়া পানী কম আছে, সাঁতুৰিবৰ কাৰণে বহুত ভাল হ'ব। আৰু এইখিনি এইটো চাউলখোৱা নদী হয়, আৰু চাউলখোৱা নদীৰ যিটো ঘাট সেইটো গংগা স্নান ঘাট বুলি কয়। আৰু ইমান ধুনীয়া, চাওক সিহঁত এই মোৰ লগত আহিছিলে, ইয়াত মোৰ লগৰ ল'ৰা, সিহঁতে এতিয়া কিমান এনজয় কৰি আছে দেখিছে। গাটো এতিয়া গৰুটো হৈ গ'ল, এতিয়া নিজে গা ধুম। চাব, গা ধোৱা ভিডিঅ' দেখুৱাই আছোঁ, কিমান ধুনীয়া। নদীটো ইমান ডাঙৰ নদী, কিন্তু পানী কম আছে, পানী বহুত কম। চাওক চাওক কিমান দূৰ দূৰণিলৈকে আছে নদীটো। ইহঁত দুটা মোৰ মানে স্কুলমেট হয়, আৰু ইহঁতে বহুত এনজয় কৰি আছে। আৰু ইহঁতে কৈছে যে আমাৰ ভিডিঅ'টোত মানে চেনেলটোত দিবি, আৰু সিহঁতৰ সাঁতোৰা ভিডিঅ' মানে মোৰ চেনেলটোত দিব দিছে, আৰু দিম মই। চাওক
যিটো আহি যায় গৰু বিহুৰ কাৰণে ঐ মই কি পাম ভিডিঅ'টো দিলি আমাৰ অসমত মহাপুৰুষ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি আছিল যে এই বৃন্দাবনে ও দেখো গো আনন্দ নয়নে আৰু ভাই সেই গীতাৰ অমৃতবাণী ডুবজা হৈছিল অৰ্জুনে এই অনুষ্ঠানটোত বহুত ডাঙৰ ডাঙৰ মানুহ আহিছে বিশিষ্ট ব্যক্তি আৰু তেওঁলোকে নিজৰ নিজৰ বক্তৃতা দি আছে আৰু আমি ইয়াত এনেকুৱাকৈ গা ধুই আছোঁ আৰু মোৰ লগৰ ল'ৰাবোৰ সিহঁতো গা ধুই আছে প্ৰাকৃতিকভাৱে সেই প্ৰকৃতি স্বৰূপা গো মাতাক তাতে স্নান কৰা হয় এইখিনি হৈছে লোকসংস্কৃতি এতিয়া গা ধুলো গা পা ধুই এতিয়া নৌকা বিহাৰ কৰি আছোঁ নদীত আপোনালোকে কেতিয়াবা আহিব ইয়াতে ঘাটত আহি গা পা ধুই যাব আৰু নৌকা বিহাৰ কৰিব পাৰিব এনেকুৱাকৈ ধুনীয়াকৈ এতিয়া মানে গৰুক গা ধোৱা হৈ গ'ল গোটেই প্ৰগ্ৰামখিনি শেষ হৈ গ'ল এতিয়া যাব ওলাইছোঁ ময়ো গা ধুই এতিয়া ড্ৰেছ লগালোঁ এতিয়া আকৌ ঘৰত যাম আৰু এইটো যিটো অনুষ্ঠান আছিলে সেই অনুষ্ঠানটো মানে আমাৰ সেই হিন্দু জাগৰণ অসম বৰপেটাৰ ফালৰ পৰা কৰা হৈছিলে এই অনুষ্ঠানটো গৰুৰ বিহুৰ গৰুক গা ধুৱাই এতিয়া আহি আছোঁ ঘৰলৈকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব